গুড মৰ্নিং মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া হৈছে ৰাতিপুৱা পৰিৱেশটো আৰু আজি হৈছে লক্ষী পূজাৰ সেয়া ভাবিছোঁ এটা ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকৰ আজিৰ দিনটো কেনেকৈ পালন কৰিলে কিদৰে পালন কৰিছে সেয়া মোক কমেণ্টছত জনাব ঠিক আছে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ধন আৰু সম্পত্তি অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী মা লক্ষ্মী পূজাৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ ৰাতিপুৱা আজি মনটো খুব দুখ লাগিলে কিন্তু পাৰ্লিক মৰম কৰাৰ কাৰণে একো নকৰিলোঁ মোৰ চাৰ্জাৰডাল দেখিছেনে মোবাইলটো দুমাহ হৈছিলে কিনা সামৰি পেলালে ইমান ডাঙৰ বৰষুণ যাক দি দিলে দেই আজি মানুহবিলাকে ভাবিছিলে কাপোৰ ধুম বুলি আৰু এইফালে চাওক বাবা বৰষুণ দিছেচোন ন পাৰ্লি পাৰ্লি ঐ এতিয়া মই বনাওঁগৈ টাইম হৈছে 11টা 11 আৰু মই এতিয়া বনামগৈ খিচিৰি ভেজ খিচিৰি বনাম আপোনালোকক দেখাম ঠিক আছে ভেজিটেবল দি ভেজিটেবল খিচিৰি বনাম দুজনীক আজি মই খিচিৰি বনাবলৈ শিকাম চাউল কিমান দিব লাগিব কাম শিকা ছোৱালী দেই এইবিলাক কালি তই শিকিবি নি অঁ হৈ গ'ল বছ এবাটি ফুল সাইজৰ এবাটি ল'লোঁ হৈ গ'ল এতিয়া দালি ল'ব লাগিব খিচিৰি বুলি ক'লে আপোনাৰ প্লেন খিচিৰিটোতো খাব পাৰি কিন্তু ভেজিটেবল খিচিৰি বুলি ক'লে আপুনি বহুত কিবা কিবি ভেজিটেবল মিক্স কৰিব পাৰে আৰু মই এয়া চাওক কি লৈছোঁ এয়া লৈছোঁ ভাত কেৰেলা কবি দাংবডি আলু বিলাহী এইফালে পটল আৰু সকলোখিনি মিক্স কৰি আজি কেনেকুৱা ধৰণৰ খিচিৰি হয় আপোনালোকক জনাম আৰু এইফালে তেলত দিবলৈ লৈ লৈছোঁ চাওক এয়া পাঁচফোৰণ নিমখ হালধি গোটা জিৰা ল'ব হা গোটা জিৰা তাৰপিছত এইফালে শুকান জলকীয়া পিঁয়াজ আৰু আদা নহৰু খুন্দি লৈছোঁ আৰু এটা বস্তু মোৰ ইয়াত নাই সেইটো হৈছে তেজপাত দিলেতো আৰু ভাল লাগে কিন্তু যিটো বস্তু নাই আৰু এতিয়া এইখিনিয়ে মই কাম চলাব লাগিব গৰম হৈছে মই এতিয়া দিম তেল এতিয়া মই ইয়াত দিম তেল যিহেতু গৰম হৈছে এয়া পাঁচফোৰণখিনি আগতীয়াকৈ দিম তাৰপিছত দিম শুকান জলকীয়াকেইটা জিৰাকেইটা দিছোঁ একদম লাষ্টত দিম আদা নহৰুখিনি আৰু এটাখনে ধুনীয়াকৈ ভাজিব এনেকৈ কৰি ভাজিব আৰু এয়া আপুনি 10ৰ পৰা 15 মিনিটমান অলপ টাইম ভাজিব আৰু মই হালধি আৰু নিমখ দিয়া নাই এতিয়া মই দি দিম এই হালধি আৰু নিমখ মতে দি দিছোঁ আৰু লগতে মই এই আদা নহৰুখিনিও দি দিম লাগি ধৰিছে তলত লাহে লাহে মই এতিয়া চাউল আৰু দালিখিনি মই ইয়াতে দি দিম ইয়াত চাওক লাগি ধৰিছে তলত লাহে লাহে মই এতিয়া চাউল আৰু দালিখিনি মই ইয়াতে দি দিম ইয়াত চাওক এখেতে আজি বহুত ডাঙৰ ভুল কাম এটা কৰিলে নহয় এখেতে
মোৰ ভাগৰ চাৰ্জাৰডাল ছিঙিলে আৰু গম পাই যে এতিয়া একদম মনে মনে আছে দেখিছে। চাৰ্জাৰডাল মানে আজি মোবাইলটো কিনা মোৰ ভাগৰ 2 মাহো হোৱা নাই, তাই একদম নতুন চাৰ্জাৰডাল ছিঙি পেলালে নহয়। ইমানেই বদমাছ মানে। ঐ পাৰলি পাৰলি কেলৈ কৰিলি তেনেকুৱা? কান্দি দেখুৱাইছে তাৰপিছত তই চুই দিলি কাৰণে ধুনীয়া হ'ব। হা পানী দিম, গৰম পানী দিব দেই, যিমান পাৰে গৰম পানী দিব। আৰু পানীটো পাৰিলে অকণমান সৰহকৈ দিব লাগে। খিচিৰিটো ঢিলা হ'লে খাই ভাল লাগে, হয় নহয় বাৰু কওকচোন? আৰু ঢাকনখন দি দিলোঁ, অলপ পিছতে চিটি মাৰিব। মই 3টা চিটি মৰালোঁ, এইটো লাষ্ট চিটি হয়। আপোনালোকে 2ৰ পৰা 3টা চিটি মৰাব। আৰু এতিয়া মোৰ হৈ গ'ল এয়া খিচিৰি। মা তামোল খাবা নি? তামোল খাবা নি? দুপৰীয়া খোৱা বোৱা কৰি পিনি মই ওলাই গ'লোঁ টাউনলৈ বুলি। অকণমান বজাৰ কৰিবলৈ আছিলে, ঘিউ গাখীৰ তেনেকৈ কিছুমান বুট এইবিলাক পূজাৰ সামগ্ৰী ল'বলৈ ভাবিছোঁ। সন্ধিয়ালৈ অকণমান ক্ষীৰ বনাম, লগতে ল'লোঁ ফল মূলো। আৰু ভিডিঅ' কৰি নাথাকিলোঁ আৰু ঘৰলৈ আহি গ'লোঁ। এয়া গধূলি হৈছে আৰু তেতিয়ালৈকে গধূলি একদম হোৱালৈকে আমি ভাবিছোঁ চাকিখিনি ৰেডি কৰি লওঁ, আপোনালোকক দেখাই থাকিম। এয়া চাকি ৰেডি কৰি লৈছোঁ তেতিয়ালৈকে। আজি বনাম বুলি ভাবিছোঁ ক্ষীৰ। তাৰপিছত এয়াৰ অকণমান কুকাৰত দি পিনি মই সিজাই ল'লোঁ। এয়া বাচমতি ৰাইচ হয়। এয়া এটা ডাঙৰ পাত্ৰ মই পাতি লৈছোঁ আৰু গাখীৰ দিছোঁ দেই। আপোনালোকে পাউডাৰ গাখীৰো ল'ব পাৰিব আৰু এনেকৈ লিকুইডটো ল'ব পাৰিব, যেনেকৈ সুবিধা হয় তেনেকৈ ল'ব। মই বেছিকৈ নাই বনোৱা, মই অকণমানহে ক্ষীৰ বনাবলৈ ৰেডি কৰিছোঁ পূজাৰ বাবে। পকাই থাকোঁতে ঘি এড কৰিব পাৰে। সেইদৰে মই ঘি দিছোঁ। আৰু অকণমান মৌজোল দিব, এচামুচ মৌজোল দিব। হা নাৰিকল কাটি লৈছোঁ, পাৰিলে নাৰিকলখিনি গুড়ি কৰি ল'ব। মোৰ এতিয়া দেৰি হৈছে কাৰণে মই নাৰিকল এনেকৈ কাটি কাটি দিছোঁ। আৰু এতিয়া ইয়াৰ পিছতে মই লগতে এড কৰি দিছোঁ এয়া ইলাচি 4টামান দিলোঁ। দিবলগীয়া ইনগ্ৰিডিয়েণ্টখিনি মই গাখীৰ পাক কৰি থাকোঁতে দিলোঁ। এতিয়া মই দিম এয়া সিজাই থোৱা ৰাইচখিনি। এটা কথা হয়তো আপোনালোকে লক্ষ্য কৰিছে, চেনি মই একেবাৰে লাষ্টত এড কৰিছোঁ। আগত দিব পাৰিলোঁহেঁতেন, কিন্তু কিজানিবা বেছি হৈ যায়, সেয়ে ভাবিহে মই লাষ্টলৈ ৰাখিলোঁ। আৰু চেনি যদি আমাৰ ঘৰত কম হয় সেইটোৱে ভাল, মানে বেছি একদম খাব নোৱাৰে, সেইবাবে মই লাষ্টত এড কৰি দিছোঁ।
আজি কিন্তু গোটেই দিনটোৱে বৰষুণ দি থাকিলে দেই, গোটেই দিনটো বৰষুণ দি থাকিলে। তাৰপিছত এয়া মোৰ এটা মলমচ হৈ গৈছে ক্ষীৰ আজি। খুব ধুনীয়াকৈ হৈ গৈছে আৰু চাগে 5 মিনিটমান লাগিব আৰু এতিয়া মই হৈ গৈছে মৰ্ফ কৰি দিলোঁ আৰু ঢাকনখন দি ৰাখিম। এনেদৰে ঢাকনখন দি ৰাখিম। মই পাতখন কিদৰে ৰেডি কৰি লৈছে আপোনালোকক দেখাইছোঁ। এয়া ফটো, মা লক্ষী ফটো। এয়া বুট মগু ফলমুগ সকলো ৰেডি কৰি লৈছে। আমাৰ এতিয়া লক্ষী চৰিত্ৰখন পঢ়িবনে? আৰু এয়া সন্মুখত লক্ষী চৰিত্ৰ পাঠ কৰিব। ফুটো দি দিলোঁ, একদম দিবলৈ আমনি কৰা দিছে। কি ধুনীয়াকৈ তাইক ফুটো দি দিলোঁ। বোলে মায়ে প্ৰসাদ বিতৰণ কৰি আছে। আমাৰ পাৰ্লিয়ে খাই আছে নাৰিকল। পাৰ্লি চাহ এইফালে চাহ পাৰ্লি। এইজনী আমাৰ পাৰ্লি। খা 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 খা, তই এতিয়া খা, তোৰ কাম সেইটো খা। ভাইটি এইফালে বুট দালি হৈ গৈছে আৰু শ্বেয়াৰ নকৰিলোঁ আৰু শেষত মা লক্ষ্মী সকলোকে কঢ়িয়াই নকনা বিল সুখ আৰু শান্তি দূৰ কৰক, অপায় আৰু অমংগলবিলাক সকলোকে ধন্য কৰি তোলক, তাৰে কামনাৰে আজি ভিডিঅ'টিৰ পৰা বিদায় ল'লোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়।